सीन देखो भाई गाड़ी ऊपर गाड़ी ता ऊपर गाड़ी ओ भाई आही गल ये मंगल रास्ता इमान स्पीड ब्रेकर गाइस আমি বেলি আহিলো হয় কিনে বেলা এটা কাট হৈ গল আমি আমলা সালা লাগিলে হৈ গল 2000 টাকা দে আর কিবা লাগিও চলো পাই হাটা চাইলি এখিনতে রাস্তা ইমান খতরনাক বেয়া ভাই গাইস এটা আমি পাই গছি টুলগেট সাম সরকার লুটন ব্যবস্থা আর মঙ্গল ফেল পাইলে এখন টুলগেট পাই কিন্তু নগাঁও সাইড পাইলে দুখন টুলগেট পাই So hi hello namaskar and welcome back to my new video guys आज এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো তো আমি গৈছো আজি গুৱাহাটী আৰু যোৱা কালি ৰাতিয়ে পা মানে 2টা বজাৰ পৰা আমি ট্ৰেভেল কৰি আজি এতিয়া টাইম কিটা হ'ল এতিয়া 6:30 বাজিব 6:30 আমি পাই গৈছো এতিয়া গুৱাহাটী আৰু এতিয়া আমি গুৱাহাটী গৈছো মানে এয়াৰপৰ্টত আৰু গাইস আমি ৰাতিপুৱা মানে কিয় গুৱাহাটী এয়াৰপৰ্ট গৈছো আপোনালোকক কৈছো সো আৰু মোৰ ভিডিও যোনজনে চাই সকলোৱে চাগে গম পাইছে যে কেনেবাৰ আগত আমাৰ বাহা আৰু বাগিন গৈছিলে বেংগলোৰ তো বেংগলোৰ পৰা আজি বাহাত ঘূৰি আহিছে তো বাহাতৰ এটা ফ্লাইট কিমান 4টা বজাত আছিল নেকি ন 4টা বজাত আছিল আৰু এতিয়া 7টা মান বজাত চাগে বাহাত লেন্ডিং কৰি যাবহি তো আমি 7টা মান বজালৈ এয়াৰপৰ্ট পাই যাম আৰু বাহাতক আনিব গৈ আছো আৰু আজি বতৰ চাওক গাইস পুৰা ৰাতিটো তেজপুৰ এখানে কেনেকুৱা খতৰনাক বৰষুণ দিছে আৰু এতিয়া আমি পামহি আৰু শৰাইঘাট আৰু আমাৰ লগত আছে সীমান দাদা আৰু এপিনে আছে মোহন খুৰা পিছফালে তেওঁ শুই আছে তো মোহন খুৰাও মানে আহিছে গুৱাহাটীত তো গুৱাহাটীত মোহন খুৰা কিবা কামৰ কাৰণে আহিছে সো এতিয়া মোহন খুৰা গুৱাহাটী জালুকবাৰীতে এইখিনি নামিব আৰু আমি এয়াৰপৰ্টৰ ফালে গুচি যাম আৰু এফালে গুৱাহাটী 25 আমিনগাঁও 11 গৌৰীপুৰ 6 কিলোমিটাৰ আৰু বতৰ চাওক পুৰা ডাৱৰ মানে বৰষুণ আহিব আৰু সম্ভৱ ইপিনে পুৰা ডাৱৰীয়া হৈ আছে চাওক আৰু সন্মুখত এখন ইলেক্ট্ৰিক বাছ চাওক গৈ আছে দুখন গ্ৰীণ কালাৰ ইলেক্ট্ৰিক বাছ এই দুখন চাওক গাইছ ইলেক্ট্ৰিক বাছ মাৰ্কো প'লো গ্ৰীণ কালাৰ আমাৰ ফালে কিন্তু অৰেঞ্জ কালাৰ চলে এখন ফাৰ্ষ্ট গ্ৰীণ কালাৰ মই আজি ফাৰ্ষ্ট দেখিছোঁ গ্ৰীণ কালাৰ ইলেক্ট্ৰিক বাছ টাটাৰ হয় আৰু এতিয়া আমি চাংচাইত আছোঁ আৰু চাংচাইতে এখন এইমছ বনি আছে অসমৰ চবতছে ডাঙৰ এইমছখন ইয়াতে বনি আছে কোনফালে বনি আছে আৰু গাইছে পাহাৰখনৰ একদম কি মজা লাগিছে নহয় পুৰা একদম কুঁৱলী হৈ আছে না পুৰা ধোঁৱা কোৱা হৈ আছে মজা লাগিছে ডাৱৰ ভাই কিমান পলিউশ্যন হৈ আছে চাওক না চিয়ে জুচি লগাই দিছে আৰু গাইছ এতিয়া টাইম হৈ গ'ল 6:41 আৰু এইবিলাক সূৰ্যদেৱতে এতিয়া মোক দিছে আৰু তাকো ডাৱৰৰ ফাকে মানে যেন তেনে ওলাইছে আৰু কষ্ট মষ্ট কৰি আৰু এইপিনে আমি পাই গ'লো এটা শৰাইঘাট আৰু শৰাইঘাটেদি আমি এতিয়া যাম আৰু পুৰণা শৰাইঘাটেদি এতিয়া টাইম হৈ গ'ল 6:45 আৰু গাইছ আমি পাই গ'লো জালুকবাৰী আৰু এতিয়া মোহন খুৰা ইয়াত নামি যাব তেওঁ মানে যাব মন খুৰা যাব দে কি বুলি কয় যাব আপুনি তেওঁ যাব এইফালে ফেঞ্চি বজাৰ আৰু ৰাতিপুৱা দোকান চোকানবিলাক এটা মানুহলৈ খুলিছে আৰু আমি এতিয়া যোৱাবাৰ নিচিনা আকৌ এক চক্কৰ মাৰি যাব লাগিব এপিনে তো আগতে আকৌ ঘূৰি আহিব লাগিব আৰু বলক আৰু আপোনালোককো ঘূৰাই আনো এক চক্কৰ পৰা Okay, Assam Track Road. আমাৰ বাইদেৱে কৈ আছে আমাৰ গুগল বাইদেৱে কৈ আছে ট্ৰাক ৰড এপিডি সোমাই দিব পাই এপিডি সোমাই দিয়া লাহেকে আমি আগতে ঘূৰি নাহিলো আমি টুক এইফালে লাহেকে সোমাই দিলো আৰু বাই ইয়াক চাওঁ না দোকানবিলাক কিমান সোনকালে খুলি দিয়ে দেই ভাই চাহাব বেম্বো নাই কেমেৰা চেমেৰা গাইছ আমি বেলি আহিলো হয় কিন্তু বেলা এটা কাট হৈ গ'ল আমি মানে কেমেৰা চেমেৰা আছে যদি নাজানো কিন্তু আপোনালোকে যদি আছে সেইখিনি জানে যদি কোনোবাই কমেণ্ট কৰক না কমেণ্ট কৰি জনাওক আমি সোমাইলোঁ পিছত বোলে আমাৰ চাবা লাগিছিলে হৈ গ'ল 2000 টকা দে আৰু চোনা লাগি গ'ল ये कौन सा नंबर है बे कोई नंबर ही नहीं है टूरिस्ट परमिट दे यार भाई दे यार नंबर ही नहीं सब गजब बने दीपर बिलते जगै मारोते मासे धरो मासे केनेके धरिब जोके धरिब मासे धरोते बोले दीपर बिलत 7টা বাজিলে আৰু তো আমি 7টা বজালে পাই গ'লোহি গুৱাহাটী এয়াৰপৰ্ট চাওক বাহানতকৈ আমি আগতে পাই গ'লি আমি ভাবিছিলোঁ আমি 8টা মান বাজিব পোৱালে এয়াৰপৰ্ট পোৱালে কিন্তু বহুত সোনকালে আমি অলৰেডি পাই গ'লোহি বাহাত এতিয়া লেণ্ডিং কৰিব আৰু তো
আমি পাই যাম তেওঁলোক পিক আপ কৰিম আৰু ধুনীয়াকৈ ঘৰ যাব পাৰিম এইখন ঠাইখন চাক মজা লাগিছে বে চ' এতিয়া মানুহবিলাক আহিছে চাগবিলাক এই কিমান মানুহ যায় ডেইলি মানুহ অহা যোৱা গাইজ আমি ফাইনেলি এয়াৰপৰ্ট পাই গ'লোহি আৰু বাহঁতক এতিয়া আমি পিক আপ কৰিম আৰু পিক আপ কৰি আমি ঘৰলৈ যাব আৰু এতিয়া আমি গাড়ীতে ৰখি থাকিলে হ'ল বাহঁত এতিয়ালৈকে লেণ্ডিঙে কৰা নাই তেওঁলোকে এতিয়া অলৰেডি ফ্লাইটতে আছে উৰিয়ে আছে নে কি কোৱা গাড়ীখন ধুনীয়াকৈ ৰাখিলে আমি এগমতে ধুনীয়াকৈ খুলি ল'ব পাৰিম গড়বড় হৈ গ'লে বা এইটো খুলি দিয়া মানে ইয়াত গাইজ অকল কমাৰ্চিয়েল গাড়ী ঘূৰা ৰাখে বোলে প্ৰাইভেট গাড়ী ইয়াত নৰাখে আমি এতিয়া এই তাত ৰাখিবগৈ লাগিব এই নিয়ম আৰু ভাই জ্বালা আহিছে দেই এইপিনে চাওক বেংগলোৰ কেইটা বজাত পাবহি গাইজ বেংগলোৰ আমাতকৈ আগত বুলি দেখাইছে অথনি 43 দেখাই আছিলে এতিয়া 46 দেখাই দিছে ভাই টাইম হৈ গ'ল 7:25 আৰু এইপিনে গাড়ী দেখো আৰু ফ্লাইট আহি গাইজ পাই গ'লি চাওক বেংগলোৰ আহি পালে সেইফালে আমাৰ বাহঁতে ওলাই অহা দেখিছোঁ চ' এইজনী ওলাইছেহি এই সৰু ভাগিনো আহিছে আৰু সেয়া চব লাহে লাহে আহিছে দাদা বেংগলোৰত কি চালি ক এই পাহাৰ চাম পাহাৰ কৈ দাদা বেংগলোৰত কি চালি ক এইপিনে ক আহিলেগৈ ফুৰি আহিলেগৈ ৰাজস্থানী পুতলা বিক্ৰী কৰি আছে চাওক আমাৰ অসমত আহি তামাম আৰু গাইজ এতিয়া আমি ৰখিছোঁ বৰঘৰ নামৰ এখন ৰেষ্টুৰেণ্টত বোলো ভাতটো খাই যাওঁ দুপৰীয়া ভাত আৰু এইফালে আমাৰ টিকলু মাইনে বহি আছে আৰু এইফালে আমি ধুনীয়াকৈ ৰেষ্টুৰেণ্টখনৰ ভিতৰত আহিলোঁ ভিতৰত বহিছোঁ আৰু এইপিনে বাহঁত চব ৰখি আছে বোলো ভাতটো এতিয়া ভাত বনাই আছে ভাতটো আহালৈকে আমি আকৌ ৰখিলোঁ এখন ৰেষ্টুৰেণ্টখনৰ ভিতৰতো চাওক আৰু ভাই দেখো অ ভাই আমি গাইজ ৰেষ্টুৰেণ্টৰ ভিতৰত বহি আছিলোঁ আৰু বাহিৰৰ দিনত চাওক কি খতৰনাক ভাই ইমান ডাঙৰ আছে ভাই শালিকাতে তামাম লাগি আছে চাওক অ ভাই অ বাপৰে চৰাই শালিকাটো চাওক না কিন্তু কিছু খাতৰনাক খেলি আছে এই গুণ্ডা কি হ'ল তোৰ কচোন ক আৰু এইফালে আমাৰ খানা আহি গ'ল আমি মানে নিৰামিষে অৰ্ডাৰ দি দিছোঁ পূৰা আৰু এইপিনে নাৰ্চাৰী চাওক পূৰা ৰেষ্টুৰেণ্টৰ ভিতৰতে আছে আৰু গাইজ গুৱাহাটী ফালৰ পৰা আহিলে সন্মুখৰ পৰা দেখিছে আমি গুৱাহাটী এইফালৰ পৰা আহিব লাগে আৰু এতিয়া আমি ভাত পানী খোৱা হৈ গ'ল আৰু আমি ইয়াৰ পৰা আমি যাওঁ বোলা অৰিয়ে দেখো গাইজ সমতল কিহৰ সমতল কোনো ঠিকান নাই অ গাইজ আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস আৰু এই চাওক ৰেলী অ'কে গাইজ এইপিনে পূৰা একদম ৰেলী চাওক খাতাৰনাক পূৰা ৰেলী মানুহ কিমান বাবা অসম পুলিচে চাওক এই দুখন আল্টা দিছে মানুহৰ জীৱনক লৈ কেনেকৈ খেলা কৰি আছে চাওক সন্মুখৰ পৰা চাওক এয়া চাওক AS দিছে আপোনালোকে চাওক AS01 দিছে আৰু দুইখন চাওক অট'পালি দুইখনৰ ৰেচ দেখিছে আগত গাড়ী গৈ আছে কিন্তু চিন নাই আগত মানে দুইখন ৰেচ ভাই আৰু গাইজ আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে বাই